जल्दी आना पड़ेगा। हे गाइस वेलकम बैक टू माय चैनल और मैं सन्तोष स्वागतम जनालो एटा नतुन भिडिओ লৈ। और गाइस आज देवबार और एटा समय হৈছে 3টা বাজিলে और अभी तो रुको क्लाइमैक्स अभी बाकी है। আমি এতিয়া মই আৰু সঞ্জীৱ গৈ আছো বজাৰ। এইফালে চাওক ই বাইক ধুই আছে এইটো। मैं क्या करूं फिर जॉब छोड़ दूं? মানে আমাৰ ৰাস্তাটো ইমান বোকা, বাইক চলাবলৈ বহুত অসুবিধা হয়, একেবাৰে বোকা, চাইকেল চলাবই নোৱাৰে ইমান বোকা। আমি গৈ আছো বাদলিপাৰ নহ'লে বনগাঁও, এই দুটাৰ ভিতৰত কোনোবা যাম। মানে বনগাঁও গ'লেও বাদলিপাৰ হৈ যাব লাগিব। ये तो लेटेस्ट न्यूज़ है। তো আজিৰ ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আমি এতিয়া এই বাইকত অলপ মানে ধুই দিছোঁ, বহুত বোকা হৈ গ'ল, মানে ভালকৈ নোধোৱা। হেৰি চাবি হেৰি চিটত পানী মাৰিব নালাগে দেই, অলপ পানী মাৰি দিওঁ। ইয়াত নলাত পানী আছে, চাফা পানী। এইফালে চাওক জোতা উতা একেবাৰে অৱস্থা বেয়া হৈ গৈছে। তো हाय हाय इतना सुकून। এতিয়া আমি ফটাফট ইয়াৰ পৰা যাওঁ, তাৰপাছত একেবাৰে বজাৰ গৈ লগ পাওঁ। তো ভিডিঅ'টো চাই থাকিব। আৰু গাইছ আমি এতিয়া বনগাঁও বজাৰ আহিছিলোঁ, কিন্তু এতিয়া সময় 4টা হৈ গ'ল, সেইকাৰণে বজাৰ উঠি গৈছে, বেছি বজাৰেই নাই। और अभी तो रुको क्लाइमैक्स अभी बाकी है। তো এতিয়া ইয়াত বজাৰত ল'লোঁ কিবা কিবি, বাইকত থৈ দিছোঁ। कौन है ये लोग? कहाँ से आते हैं ये? তো এতিয়া যাওঁ ইয়াৰ পৰা, আৰু বেছি দেৰি নকৰোঁ, দেৰি হ'ব। আৰু এইফালে চাওক বজাৰ, এইটোৱে হয় বজাৰ। বৰগছটো দেখাইছে এইটোৱে বজাৰ হয়, কিন্তু মানে বজাৰত বহুত বোকা আছে, সেইকাৰণে নাই দেখুৱা। मैं क्या करूं फिर जॉब छोड़ दूं? আৰু এইফালে চাওক এইটো হাইৱে, মানে হাইৱেৰ ছাইডতে এইটো হাইৱে হয়, হাইৱেৰ ছাইডতে এইটো বজাৰ, বনগাঁও বজাৰ। সোনকালে আহিব লাগিব বজাৰ, এইটো খালী হৈ গয়া, জল্দি আনা পড়েগা। আৰু গাইছ মই এতিয়া বনগাঁৱৰ পৰা আহি গ'লোঁ বাদলিপাৰ, আৰু ইয়াতে এতিয়া তেল চেল ভৰালোঁ BSC, তাৰপাছত ইয়াত অলপ ৰখিছোঁ। আৰু গাইছ এইটো চাওক কিমান ধুনীয়া পৰিৱেশ, এইফালে যিমান দূৰ দেখিছে চব পথাৰ, সেউজীয়া পথাৰ হৈ গৈছে। কঠীয়া লগা নাই, কিন্তু তথাপিও চাই কিবা এটা ভাল লাগিছে। আৰু এইফালে আকাশ চাওক, আৰু এইফালে চাওক বাদলিপাৰ কিমান ধুনীয়া দেখাইছে ইয়াৰ পৰা। এইটো চাওক বাদলিপাৰ, আৰু আমি ইয়াত ৰখি আছোঁ, মই আৰু সঞ্জীৱ। তো এতিয়া ইয়াৰ পৰা যাওঁ। এই ভিডিঅ'টো ইমানতে কৰিছোঁ, ভিডিঅ'টো ইমান ভালকৈ বনাব নোৱাৰিলোঁ, মানে বনগাঁও গৈছিলোঁ, তাতে মানে বজাৰটো মানে শেষেই হৈ গ'ল, 4টা মানত পাইছোঁৱে তাত, সেইকাৰণে বজাৰ শেষেই হৈ গ'ল, সেইকাৰণে একো তাত দেখাব নোৱাৰিলোঁ, একো বেয়া নাপাব। আৰু গাইছ এই ভিডিঅ'টো ইমানতে কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।